কেনে দৰা হোৱা অনুভৱ কেনে ভাল লাগিছে বহুত ভাল লাগিছে না এটা বহি কেনেকুৱা লাগে আজি তোক ভালে লাগিছে ভাল লাগিছে ভাল লাগিছে হে গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আশা কৰিছো সকলোৱে ভালে আছে কুশলে আছে আৰু ভালে ভালে কুশলে থকাই মই কামনা কৰিছো তো গাইজ এইটো হৈছে আপোনালোকক কৈছিলে এইটো বিয়াৰ চিজন আৰু বিয়াৰ চিজনত বিয়াটো খাবই লাগিব মানে মাতিছে যদি যাবই লাগিব তো গতিকে গাইজ দুখনকৈ বিয়া আছে বিগ ব্ৰেকিং নিউজ দুখনকৈ বিয়া আছে আৰু দুখনকৈ বিয়া খাবলৈ এতিয়া মই ওলালো আৰু বলক আপোনালোকেও অকণমান মোৰ লগত গৈ মানে বিয়া খাই আহো বল তো গাইজ এতিয়া আই এম ৰেডি টু ৰেডি স্প্লেণ্ডাৰ জিন্দাবাদ জীৱন জিন্দাবাদ বলক এয়া বিয়াস্থলীত আমি আহি উপস্থিত হলো কিন্তু অলপ পিছত ভিতৰত সোমাই যাওঁ দাদা দৰা হোৱা অনুভৱ কেনে দৰা হোৱা অনুভৱ কেনে দৰা হোৱা অনুভৱ কেনে ভাল লাগিছে বহুত ভাল লাগিছে না এক্সাইটেড হৈ না কি জীৱনত প্ৰথম এটা বহি কেনেকুৱা লাগে আজি তোক ভালে লাগিছে ভাল লাগিছে ভাল লাগিছে আচ্ছা পূজা মণ্ডপ ভিডিঅ'ৰ জৰিয়তে চাই লওক এয়া মিণ্টু বহুত দিনৰ মূৰত তেখেতৰ ব্লগ বনাব ব্লগত উঠিছে আৰু ই ডাবল গাব হ্যাঁ ভাই তোর নাম কি নামটো কি তোর নামটো কৈ দি বিশাল আৰু তোৰ নামটো কি সিজ্জতি ৰায় আৰু আমি এনেকে একদম শেষত বহিছো গাইজ বহুত মানুহ বহি আছে কিন্তু একো দিবা নাই খালি বাট হৈ আছে বৰ্তমান হাই দি অমিত দাস আৰু তোমাৰ এই শুনাই পোৱা নাই জোৰত কলক হীৰক দাস টকা যিমানে বেন পাতি বাজি আছে পুৰা বেন তো দেখুৱাম আপোনালোকক কৃষ্ণা এয়া হৈছে চিমি কিন্তু এটা জমনি শুনক ইহঁতৰ মানে আধা মেকআপ কৰা হৈছে উঠাই আনিছো